আমি আজি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ৮ আলোচনা কৰিম। পাঠটি হ'ল কোষ গঠন আৰু কাৰ্য। তোমালোকে হয়তো কোষ শব্দটো আগতেও শুনিছা। কোষক জীৱৰ গঠনৰ মৌলিক একক বুলি কোৱা হয়। তোমালোকে জানানে কিয়? কাৰণ জীৱ এটাৰ সৃষ্টি প্ৰথমতে এটা কোষৰ পৰা আৰম্ভ হয়। ভালকৈ বুজিবলৈ আমি এটা চিত্ৰ চাওঁ আহা। তোমালোকে এখন ইটাৰ বেৰৰ ছবি দেখা পাইছা। এখন সম্পূৰ্ণ বেৰ হ'বলৈ যেনেকৈ এটা এটা ইটাৰ প্ৰয়োজন হৈছে, ঠিক তেনেকৈ আমাৰ সম্পূৰ্ণ দেহটো গঠন হ'বলৈও একোটা কোষৰ প্ৰয়োজন হয়। যদি সম্পূৰ্ণ বেৰখনক এটা জীৱ বুলি ধৰা, তেন্তে প্ৰতিটো ইটাক একোটা কোষ বুলি ভাবিব পাৰা। গতিকে তোমালোকে বুজি পালানে কোষক কিয় জীৱৰ গঠনৰ মৌলিক একক বুলি কোৱা হয়? এই কোষ পোনপ্ৰথমে পৰ্যবেক্ষণ কৰিছিল 1665 চনত ৰবাৰ্ট হুকে। তেওঁ প্ৰথমতে আতচি কাছতহে কোষ পৰ্যবেক্ষণ কৰিছিল, কিন্তু বৰ্তমান উন্নতমানৰ অণুবীক্ষণ যন্ত্ৰ থকাৰ কাৰণে আমি কোষৰ বিষয়ে ইমান কথা জানিব পাৰিছোঁ। জীৱ এটাৰ দেহত কোষৰ সংখ্যা এটা বা ততোধিক হ'ব পাৰে, আৰু কোষৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি জীৱসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। ১ নম্বৰ হ'ল এককোষী জীৱ আৰু ২ নম্বৰ হ'ল বহুকোষী জীৱ। এককোষী জীৱৰ দেহটো মাত্ৰ এটা কোষেৰেহে গঠিত হয়। তোমালোকে চিত্ৰত চোৱা, এই দুটা এককোষী জীৱ, এটা হ'ল এমিবা আৰু এটা পেৰামেচিয়াম। এই এককোষী জীৱবোৰে বহুকোষী জীৱৰ দৰেই প্ৰয়োজনীয় সকলো কাম কৰিব পাৰে। তোমালোকে বহুকোষী শব্দটোৰ পৰা বুজি পাইছা যে এটাতকৈ বেছি কোষৰ দ্বাৰা গঠিত জীৱকে বহুকোষী জীৱ বুলি কোৱা হয়। সাধাৰণতে এককোষী জীৱবোৰ আমি খালী চকুৰে মনিব নোৱাৰোঁ, আৰু আমি খালী চকুৰে মনিব পৰা আমাৰ চৌপাশে থকা সকলোবোৰ জীৱই বহুকোষী জীৱ। আমাৰ চৌপাশে দেখা পোৱা গৰু, ছাগলী, মানুহ, হাঁহ, কুকুৰা, যিমান উদ্ভিদ সকলোবোৰেই হ'ল বহুকোষী জীৱ। তোমালোকৰ মনত হয়তো এইটো প্ৰশ্ন আহিব পাৰে যে এককোষী জীৱবোৰেনো এটা কোষেৰে কেনেকৈ ইমান কাম কৰে? এমিবাৰ দৰে এককোষী জীৱবোৰে আহাৰ গ্ৰহণ আৰু হজম কৰা, উশাহ লোৱা, ৰেচন ক্ৰিয়া, বৃদ্ধি আৰু প্ৰজননৰ কাম কৰিব পাৰে। কিন্তু বহুকোষী জীৱবোৰে বহুকোষৰ সমষ্টিৰ দ্বাৰা গঠিত কলাৰ দ্বাৰাহে কামবোৰ কৰে। এই কলাসমূহে পিছলৈ গৈ অংগৰ গঠন কৰে। তোমালোকৰ মনত হয়তো এইটো প্ৰশ্ন আহিব পাৰে যে কোষৰ আকৃতিবোৰনো কেনেকুৱা হয়? তেন্তে চিত্ৰবোৰলৈ মন কৰাচোন। কিছুমান প্ৰাণী কোষৰ চিত্ৰ দিয়া আছে। চিত্ৰবোৰ চাই তোমালোকে নিশ্চয় বুজিব পাৰিছা যে সকলো কোষৰে আকাৰ আকৃতি বেলেগ বেলেগ হয়। তোমালোকে চিত্ৰলৈ মন কৰা যে পেশী কোষৰ আকৃতিবোৰ দীঘলীয়া মাকুৰ নিচিনা হয়। আকৌ স্নায়ু কোষবোৰ শাখাযুক্ত হয়। লোহিত ৰক্ত কোষবোৰ আকৌ ঘূৰণীয়া। আকৌ মানুহৰ গালৰ কোষবোৰ ইমান ঘূৰণীয়াও নহয়। চিত্ৰত দিয়া দুটা উদ্ভিদ কোষলৈ মন কৰা। পিঁয়াজৰ বাকলিৰ কোষবিলাকৰ আকাৰ দীঘলীয়া আৰু উদ্ভিদৰ পাতৰ কোষৰ আকাৰো ঘূৰণীয়া হয়। গতিকে তোমালোকে দেখা পালা উদ্ভিদ কোষবোৰো প্ৰাণী কোষৰ দৰে দীঘলীয়া বা ঘূৰণীয়া হ'ব পাৰে। মানুহৰ তেজত থকা শ্বেতৰক্ত কোষবোৰ একক কোষৰ আন এটা উদাহৰণ। শ্বেতৰক্ত কোষবোৰে নিজৰ আকৃতি সলনি কৰিব পাৰে। তোমালোকে চিত্ৰ ১ আৰু চিত্ৰ ২ লৈ মন কৰাচোন। চোৱা কেনেদৰে শ্বেতৰক্ত কোষবোৰে অণুজীৱবোৰক নিজৰ দেহৰ ভিতৰলৈ সোমাই লৈছে। এমিবাৰ দৰে শ্বেতৰক্ত কোষবোৰে অনিষ্টকাৰী অণুজীৱবোৰ নিজৰ দেহৰ ভিতৰত সোমাই লয় আৰু ধ্বংস কৰি দিয়ে। এইদৰে শ্বেতৰক্ত কোষবোৰে আমাৰ শৰীৰত প্ৰৱেশ কৰা অণুজীৱবোৰৰ পৰা হ'ব পৰা বেমাৰ আজাৰৰ পৰা আমাৰ দেহটোক ৰক্ষা কৰে। যদিও শ্বেতৰক্ত কণিকা এমিবাৰ দৰে আকৃতি সলাব পাৰে, শ্বেতৰক্ত কণিকা এবিধ কোষহে মাত্ৰ, কিন্তু এমিবা সম্পূৰ্ণভাৱে এটা জীৱ। এমিবাৰ আকৃতি অনিয়মীয়া। ইয়াৰ আন জীৱৰ দৰে নিৰ্দিষ্ট আকৃতি নাই। ই তাৰ আকৃতি সলনি কৰি থাকে। কোনো খাদ্যবস্তুৰ সংস্পৰ্শলৈ আহিলেই ই আঙুলিৰ নিচিনা কিছুমান প্ৰবৰ্ধ উলিয়াই দিয়ে, যাক কুটপট বুলি কোৱা হয়, আৰু খাদ্যবস্তুখিনি নিজৰ দেহৰ ভিতৰলৈ সোমাই লয়। বহুকোষী জীৱই হওক বা এককোষী জীৱই হওক, বেছি সংখ্যক কোষেই আকাৰত অতি সূক্ষ্ম, যিবোৰ খালী চকুৰে দেখা নাযায়। সেইবোৰ অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে দেখা যায়। তোমালোকে প্ৰথম চিত্ৰটোত মন কৰা বেক্টেৰিয়াৰ এটা চিত্ৰ দিয়া আছে। এটা বেক্টেৰিয়াৰ কোষ 0.1 মাইক্ৰমিটাৰৰ পৰা 0.5 মাইক্ৰমিটাৰলৈ হ'ব পাৰে।
এই আকাৰ অতিকৈ সূক্ষ্ম যিটো আমি খালী চকুৰে মনিবই নোৱাৰোঁ। 2 নম্বৰ চিত্ৰত চোৱা উট চৰাইৰ কণী। উট চৰাইৰ কণী হ'ল আমি খালী চকুৰে দেখা পোৱা আটাইতকৈ ডাঙৰ কোষ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 170 মিলিমিটাৰ আৰু প্ৰস্থ 130 মিলিমিটাৰলৈকে হয়। গতিকে যদি তোমালোকৰ পৰীক্ষাত আহে যে আটাইতকৈ সৰু কোষটো ক'ত পোৱা যায়, তেতিয়াহ'লে তোমালোকে ক'ব লাগিব বেক্টেৰিয়াত, আৰু আটাইতকৈ ডাঙৰ কোষটো হ'ল উট চৰাইৰ কণী। তোমালোকে জানানে উদ্ভিদ আৰু প্ৰাণীৰ শৰীৰৰ আকাৰৰ লগত কোষৰ আকাৰৰ কোনো সম্বন্ধ নাই। ইয়াৰ অৰ্থ হ'ল যে প্ৰাণী এটা যিমানে ডাঙৰ নহওক কিয় তাৰ তুলনাত তাৰ কোষবোৰ ডাঙৰ নহ'বও পাৰে। অৰ্থাৎ সৰু গছপুলি এডাল আৰু ডাঙৰ গছ এজোপাৰ কোষৰ আকাৰ একে সমান হ'বও পাৰে, কিন্তু সংখ্যাৰ ক্ষেত্ৰত ডাঙৰ গছজোপাৰ কোষৰ সংখ্যা সৰু গছপুলিডালৰ কোষৰ সংখ্যাতকৈ বেছি হ'ব। একেদৰে নিগনি এটাৰ তুলনাত হাতী এটাৰ কোষৰ আকাৰ যে ডাঙৰ হ'ব তাৰ কোনো কথা নাই, কিন্তু নিগনিটোৰ তুলনাত হাতীটোৰ কোষৰ সংখ্যা নিশ্চয় বেছি হ'ব। এতিয়া আমি চাওঁ কোষৰ গঠন আৰু কাম। কিছুমান একেধৰণৰ কোষৰ সমষ্টিয়ে কলা গঠন কৰে, আকৌ কিছুমান একেধৰণৰ কাম সমাধা কৰা কলাৰ সমষ্টিয়ে অংগ গঠন কৰে। ভালকৈ বুজিবলৈ আমি চিত্ৰৰ সহায়ত চাওঁ আহা। তোমালোকে চিত্ৰত দেখাৰ দৰে পাচন তন্ত্ৰটো বহুকেইটা অংগৰ দ্বাৰা গঠিত হৈছে। এই অংগবোৰে একেলগে এটা কাম সমাধা কৰে, যেনে আমাৰ খাদ্যৰ পাচন। পাচন তন্ত্ৰৰ এটা অংগৰ আমি উদাহৰণ লৈছোঁ, যিটো হ'ল পাকস্থলী। এই পাকস্থলী আকৌ একে কাম সমাধা কৰা কিছুমান কলাৰ সমষ্টি। এই কলাবোৰ হ'ল কিছুমান একেধৰণৰ কোষৰ সমষ্টি। গতিকে তোমালোকে বুজি পালানে কেনেকৈ কোষৰ পৰা কলা, কলাৰ পৰা অংগ আৰু অংগৰ পৰা তন্ত্ৰৰ গঠন হয়? ইমান সময় আলোচনা কৰি অহা কোষৰ মূল উপাদানবোৰনো কি আহাচোন চাওঁ। কোষৰ মূল উপাদান বা অংশ তিনিটা হ'ল কোষাৱৰণ, কোষ পৰশ আৰু নিউক্লিয়াছ বা কোষ কেন্দ্ৰ। এতিয়া প্ৰতিটোৰে আমি এটা এটাকৈ আলোচনা কৰিম। তোমালোকে হয়তো নামটোৰ পৰাই বুজি পাইছা, কোষাৱৰণ অৰ্থাৎ কোষৰ আৱৰণ। এই কোষ আৱৰণখনে কোষ পৰশ আৰু কোষ কেন্দ্ৰক আৱৰি ধৰি ৰাখে। সকলো কোষতে কোষাৱৰণ থাকে আৰু ইয়াৰ কাৰ্য হ'ল কোষটোক আকৃতি প্ৰদান কৰা। এই আৱৰণখন ছিদ্ৰযুক্ত হয় আৰু পদাৰ্থসমূহ বাহিৰলৈ আৰু ভিতৰলৈ সঞ্চালন হ'ব দিয়ে। এই আৱৰণখনক প্লাজমা বেৰ বুলিও কোৱা হয়। কোষাৱৰণ উদ্ভিদ কোষ আৰু প্ৰাণী কোষ দুয়োটাতে পোৱা যায়, কিন্তু কোষ বেৰ অকল উদ্ভিদ কোষতহে পোৱা যায়। তোমালোকে চিত্ৰলৈ মন কৰা, এইটো এটা উদ্ভিদ কোষৰ চিত্ৰ। ইয়াত বাহিৰৰ অংশত দুটা তৰপ দেখা পাইছা। ইয়াৰে বহী তৰপটোৱে হ'ল কোষ বেৰ। কোষ বেৰৰ কাৰ্য হ'ল উদ্ভিদক সুৰক্ষা প্ৰদান কৰা। কোষাৱৰণ আৰু কোষ কেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্যখিনিয়ে হ'ল কোষ পৰশ বা চাইটোপ্লাজম। কোষ পৰশত কোষৰ আন আন উপাদান যেনে মাইট্ৰকণ্ড্ৰিয়া, গল্গি বডি, ৰাইব'জম আদি উপাদানবোৰ থাকে। চিত্ৰত মানুহৰ গালৰ কোষৰ কোষ পৰশ অংশ দেখুওৱা হৈছে। জীৱকোষৰ আটাইতকৈ প্ৰয়োজনীয় উপাদানটো হ'ল কোষ কেন্দ্ৰ বা নিউক্লিয়াছ। কোষ কেন্দ্ৰটো সাধাৰণতে গোলাকাৰ হয়। কোষ কেন্দ্ৰক আৱৰি আন এটা আৱৰণ থাকে, যিয়ে কোষ কেন্দ্ৰটোক কোষ পৰশৰ পৰা পৃথক কৰি ৰাখে। ইয়াক কোষ কেন্দ্ৰীয় আৱৰণ বুলি কোৱা হয়। কোষাৱৰণৰ দৰে কোষ কেন্দ্ৰীয় আৱৰণখনো ছিদ্ৰযুক্ত হয়। এই আৱৰণখনে কোষ কেন্দ্ৰ আৰু কোষ পৰশৰ মাজত পদাৰ্থৰ চলাচলত সহায় কৰে। যেনেকৈ কোষৰ ভিতৰত এটা কোষ কেন্দ্ৰ থাকে, ঠিক তেনেকৈ কোষ কেন্দ্ৰৰ ভিতৰত আৰু এটা গোলাকাৰ অংশ থাকে, যাক অতিকোষ কেন্দ্ৰ বোলে। কোষ কেন্দ্ৰৰ ভিতৰত অতিকোষ কেন্দ্ৰ আৰু কোষ কেন্দ্ৰীয় আৱৰণৰ মাজত কিছুমান সূতাৰ নিচিনা পকোৱা অংশ থাকে, যাক ক্ৰম'জম বুলি কোৱা হয়। এই ক্ৰম'জমবোৰে জিন কঢ়িয়ায়। এই জিনবোৰে পিতৃ মাতৃৰ গুণবোৰ সন্তানলৈ কঢ়িয়ায়। সেয়েহে জিনক জীৱৰ বংশানুক্ৰমৰ আধাৰ বুলিও কোৱা হয়। জীৱিত কোষ এটাৰ ভিতৰত থকা সম্পূৰ্ণ দ্ৰব্যখিনিক অৰ্থাৎ কোষ কেন্দ্ৰ, কোষ পৰশ আৰু কোষ পৰশত থকা সম্পূৰ্ণ দ্ৰব্যখিনিক একেলগে প্ৰটোপ্লাজম বুলি কোৱা হয়। প্ৰটোপ্লাজমক কোষৰ জীৱিত পদাৰ্থ বুলিও কোৱা হয়। কিছুমান জীৱৰ কোষ কেন্দ্ৰ আৱৰণখন সুসংগঠিত নহয়, অৰ্থাৎ কোষ কেন্দ্ৰৰ ভিতৰত থকা পদাৰ্থখিনি আৱৰণ নোহোৱাকৈয়ে থাকে। সেইবোৰক প্ৰকোষ কেন্দ্ৰীয় কোষ বুলি কোৱা হয়। কিছুমান জীৱৰ কোষৰ কোষ কেন্দ্ৰৰ আৱৰণখন সুসংগঠিত হয়। সেইবোৰক সংকোষ কেন্দ্ৰীয় কোষ বা ইউকেৰিঅটিক কোষ বুলিও কোৱা হয়। তোমালোকে তলত দিয়া বেক্টেৰিয়া আৰু প্ৰাণী কোষৰ চিত্ৰ দুটালৈ মন কৰাচোন। বেক্টেৰিয়াৰ ভিতৰত থকা ক্ৰম'জমখিনি কোষ কেন্দ্ৰ আৱৰণ নোহোৱাকৈয়ে আছে,
কিন্তু প্ৰাণী কোষত থকা ক্ৰম'জমখিনি কোষ কেন্দ্ৰাৱৰণৰ ভিতৰতহে আছে। ৰাখিবা, বেক্টেৰিয়া আৰু নীল সেউজ শেলাই হ'ল প্ৰকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণ, আৰু বেক্টেৰিয়া আৰু নীল সেউজ শেলাইৰ বাহিৰে বাকী আন সকলো জীৱই হ'ল সংকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণ। উদ্ভিদ কোষৰ কোষ পৰশত কিছুমান ৰঙীন পদাৰ্থ সিঁচৰিত হৈ থাকে, এইবোৰক প্লাষ্টিড বোলে। এই প্লাষ্টিডবোৰ আকৌ প্ৰাণী কোষত পোৱা নাযায়। প্লাষ্টিডনো কি আমি ভালকৈ বুজোৱা আহা। ক্ল'ৰ'প্লাষ্ট, লিউকোপ্লাষ্ট আৰু ক্ৰম'প্লাষ্টক একেলগে প্লাষ্টিড বুলি কোৱা হয়। ক্ল'ৰ'প্লাষ্টত সেউজীয়া ৰঙৰ কিছুমান ৰঞ্জক পদাৰ্থ থাকে, যাক ক্ল'ৰ'ফিল বা পত্ৰহৰিত বুলিও কোৱা হয়। এই ক্ল'ৰ'ফিলবোৰে সৌৰশক্তিৰ সহায়ত ক্ল'ৰ'প্লাষ্টত খাদ্য প্ৰস্তুত কৰে। প্ৰস্তুত কৰা খাদ্যবোৰ উদ্ভিদে গ্ৰহণ কৰাৰ পিছত যিখিনি অতিৰিক্ত থাকি যায়, সেইখিনি লিউকোপ্লাষ্টত জমা হয়। লিউকো মানে হ'ল বগা বা বৰণহীন। তোমালোকে সকলোৱে আলু খাই পাইছা। আলুৰ ৰং বগা কিয় হয় আজি গম পালানে? আলুত প্ৰচুৰ পৰিমাণে লিউকোপ্লাষ্ট থকাৰ কাৰণে আলুৰ ৰং বগা হয়। তোমালোকে ভাবি চাইছানে কেঁচা ফল-মূলবোৰ কিয়নো সেউজীয়া হয় আৰু পকাৰ পিছত কিয়নো এইবোৰ ৰঙা বা হালধীয়া বা কমলা ৰঙৰ হৈ যায়? কেঁচা অৱস্থাত এইবোৰত ক্ল'ৰ'প্লাষ্ট থাকে। যেতিয়া পকিবলৈ ধৰে, ক্ল'ৰ'প্লাষ্টৰ পৰিমাণ লাহে লাহে কমি যায় আৰু ক্ৰম'প্লাষ্টৰ পৰিমাণ লাহে লাহে বৃদ্ধি হ'বলৈ ধৰে, আৰু সেয়েহে পকাৰ পিছত এইবোৰৰ ৰং সলনি হৈ যায়। গতিকে তোমালোকে উদ্ভিদ কোষত সেউজীয়াৰ বাহিৰে বাকী যিবোৰ ৰং দেখা পোৱা, সেইবোৰ ক্ৰম'প্লাষ্ট নামৰ ৰঞ্জক পদাৰ্থবিধ থকাৰ কাৰণেই হয়। মোৰ চেনেলটো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা, আৰু নতুন নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।